হেল্ল' এভৰিৱান, মোৰ চেনেললৈ সকলোকে স্বাগতম জনালোঁ। আজি ফুৰিবলৈ বুলি ওলাই আহিলোঁ। আহি থাকোঁতে ৰাতিপুৱা যেতিয়া হ'ল আৰু চকু মেলিয়ে এভাগ মন্দিৰ দেখা পালোঁ আৰু ইমান ভাল লাগিছে। আহি এয়া দেখিছে গুৱাহাটী চহৰ পালোহি আৰু ডাঙৰ ডাঙৰ বিল্ডিংবিলাক ইমান ধুনীয়া লাগিছে আৰু বহুত দিনৰ মূৰত আহিছোঁ। মানে এবছৰ হ'ল আৰু এবছৰ আগত আহিছিলোঁ আৰু ৰাস্তাত থকা কিছুমান ফুল দেখিবলৈ ইমান ভাল লাগি আৰু ধৰক ভিডিঅ' ক্লিপ কৰি ল'লোঁ। এনেকৈ ৰঙা, নীলা, হালধীয়া এনেকৈ ফুলবোৰ ধুনীয়াকৈ ফুলি আছে। এয়া দৃশ্য আপোনালোকৰ আগতো শ্বেয়াৰ কৰি দিলোঁ। কেনে লাগিছে জনাবলৈ নাপাহৰিব। আৰু গুৱাহাটী আহিছোঁ যেতিয়া আৰু য'তে ত'তে অকণমান ফুৰা মেলা কৰিম, তাকো দেখুৱাম আৰু ক'ত ক'ত যাওঁ, কেনেকৈ কি কৰি থাকোঁ। বাহিৰত যাবতো পৰা নাই, সেইকাৰণে বাহিৰৰ দৃশ্যনো কি, আমাৰ অসমৰে কিছুমান দৃশ্য আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। মোৰ পিছে আমাৰ অসমখনকেই মোৰ বেছি ভাল লাগে আৰু বিহাৰ চিহাৰ এইবিলাক যে গছ গছনি নাই, একদম মানে কিবা অদ্ভুত নিচিনা লাগে, একেবাৰে ভাল নালাগে। যেতিয়া নেকি বাহিৰত গৈ অসমৰ ভিতৰত সোমাই আহোঁ, সেউজীয়া গছ গছনিয়ে ভৰা আমাৰ অসমখন ইমানেই ভাল লাগে। দেহ মনবোৰ একদম সতেজ হৈ পৰে, যেনেকৈ আমাৰ গছ বনবিলাক সেউজীয়া সতেজ হৈ থাকে, জাতিষ্কা হৈ থাকে আৰু তেনেকৈ মানুহৰ মনবোৰ তেনেকৈ পৰিষ্কাৰ সেউজীয়া গছৰ দৰে আমাৰ অসমৰ মানুহবিলাকৰ খুব সুন্দৰ আৰু ইমানেই ধুনীয়া। আমাৰ অসমত বিচাৰিলে সকলো আছে, গতিকে বাহিৰত নগ'লেও হয়। আমাৰ অসমতেই মোৰ আটাইতকৈ বেছি ভাল লাগে। চাওকচোন ইমান ধুনীয়া। এয়া হৈছে যোৰাবাটৰ ৰাস্তা, অকোৱা পকোৱা। গাড়ীত যেতিয়া টোপনি মাৰি অহা হয় আৰু এই অকোৱা পকোৱা যোৰাবাটৰ ৰাস্তাটো পালোহি বুলি অনুমান কৰিব পাৰি। গাটো ইফালে সিফালে হিলি যায় তেতিয়াই গম পোৱা যায়। মূৰটো ইফালে সিফালে ঘূৰি যোৱাৰ দৰে লাগে, ঘূৰি যোৱা নিচিনা লাগে। গতিকে তেতিয়াই অনুমান কৰিব পাৰি যে এই ৰাস্তাডোখৰ আমি এনেকৈ পাইছোঁহি, যোৰাবাটৰ ৰাস্তা। আৰু কাষতে পাহাৰটো, কাষে কাষে এনেকৈ পাহাৰৰ ওপৰতো ডাঙৰ ডাঙৰ বিল্ডিংবিলাক বনাই আছে। মোৰ পিছে ভয় লাগে দেই পাহাৰৰ ওপৰত এনেকৈ ঘৰবিলাক দেখি। কিছুমানে এতিয়া মোক ভাবিব পাৰে এইজনী ক'ৰনো গাঁৱলীয়া ধুৰ, গুৱাহাটী চহৰখন এনেকৈ ভিডিঅ' বনাই এনেকৈ প'ষ্ট কৰিছে বুলি। কিন্তু নহয়, আমাৰ কিছুমান বহুত লোকে গুৱাহাটী চহৰখন আজিলৈকে অহা নাই বা ভালকৈ দেখা নাই। নিউজত দেখিছে কেতিয়াবা এনেকুৱা ধৰক যিবিলাক আন্দোলন চলে, কিবা কিবি মেল মিটিং এইবিলাক দেখুৱায়। এনেকুৱা ধুনীয়া দৃশ্যবিলাক মই দেখাই দিছোঁ আৰু যোনবিলাকে অহা নাই তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আৰু কোনে কি কয় কৈ থাকিব আৰু মই ধুনীয়া আমাৰ অসমৰ দৃশ্যখন এনেকৈ কেমেৰাত বন্দী কৰি এনেকৈ ৰাখিলোঁ মোৰ চেনেলত। এতিয়া আৰু গাড়ীৰ পৰা নামিবলৈ হৈছে আৰু আজিলৈ মোক ভাল পোৱা দৰ্শকসকললৈ আজিলৈ বাই বাই কৰিলোঁ। অন্য এটি ভিডিঅ'ত পুনৰ লগ পাম। ভিডিঅ'টো যদি ভাল লাগিলে জনাবলৈ নাপাহৰিব।